Welcome students. তোমালোকৰ এক্সাৰসাইজ 3.4 মই 1 নম্বৰ সমীকৰণটো আনিছো যেটো কৈছে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে সমাধান কৰা। ইতিমধ্যে তোমালোকে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান শিকিছা। এতিয়া দুটা চলকৰ ৰৈখিক সমীকৰণযোৰৰ অপনয়ন পদ্ধতিৰে সমাধানটো মই শিকাম। ঠিক আছে? অপনয়ন মানে কি? অপনয়ন মানে অমিত কৰা। অমিত মানে তাৰ মানে x বা y দুয়োটা সমীকৰণৰ পৰা x বা y কোনোবা এটাক নাইকিয়া কৰি দিব লাগিব, নোহোৱা কৰি দিব লাগিব, উঠাই দিব লাগিব, গায়ব কৰি দিব লাগিব। গম পাইছানে? বাপৰে, গায়ব কৰি দিব লাগিব। ঠিক আছে, x বা y কোনোবা এটাক কি কৰিব লাগিব? একদম পিকচাৰৰ পৰা নাইকিয়া কৰি দিব লাগিব। কেৱল x না যদি আমি নোহোৱা কৰি দিওঁ তেন্তে অকল y থাকি যাব, y ৰ মান ওলাব। আকৌ y টোক নোহোৱা কৰি দিলে x ৰ মান আমি পাম। সেইটোকে কৈছে অপনয়ন কৰিব কৈছে। অপনয়ন কৰা মানে অমিত কৰি দিয়া, নোহোৱা কৰি দিয়া বা নাইকিয়া কৰি দিয়া বা গায়ব কৰি দিয়া। বাপৰে, কিমান কথা কৈ পেলালো নহয় জানো? অ'কে, আমি এইটো এটা উদাহৰণ লৈ বুজো। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো লৈ লৈছো। x plus y is equal to 5। কুৱেশ্যন নম্বৰ এইটো সমীকৰণ 1 কৰি দিলো আৰু এটা 2 নং সমীকৰণ 2x minus 3y is equal to 4 এটোক আমি 2 নং সমীকৰণ কৰি দিলো। দুইটো সৰু হৈ আছে দেই, বেয়া নাপাবা। ঠিক আছে, 2 নং সমীকৰণ কৰি দিছো। ওকে, এতিয়া ইয়াৰ আমি চেক কৰি লওঁ সমাধান আছে না নাই। সমাধান নাথাকিবওতো পাৰে, তো আমি চেক কৰি ললো দেই। a1 বাই a2 আমি কি পাম? 1/2। চোৱা, এইটো a1 হৈছে x ৰ সহগ, a2 হৈছে 2 নং সমীকৰণৰ x ৰ সহগ। সো a1 বাই a2, a1 হৈছে 1, a2 হৈছে 2, 1/2। ঠিক একেদৰে b1 বাই b2 আমি পাম 1/3। সো আমি দেখিলো 1/2 আৰু 1/3 ইকুৱেল নহয়, তেতিয়াহ'লে c1 বাই c2 চেক কৰাৰ প্ৰয়োজন নাই। আমি কি পালো? a1 by a2 not equal to b1 by b2, that is এইটো এটা কি? দ্বিতীয় সমাধান। ওকে, এইটোতো গম পাই গলো, ক্লিয়াৰ হৈ গল যে ইয়াৰ সমাধান আছে, ইউনিক সলিউশন, দ্বিতীয় সমাধান আছে। ঠিক আছে, এতিয়া আমি সিদ্ধান্ত লওঁ আমি গাইড কৰিম দেই কোনটো, x না y। আমি ধৰি ললো, মই যেনিবা কৈছো মই সদায় x টো কৰো, x ৰ লগত থাকো, কিয় জানো নাজানো, x টোৰ লগতে থাকো। এনেকে কথা নহয়, y টোকো আমি অপনয়ন কৰিব পাৰি, y টোকো আমি নোহোৱা কৰিব পাৰি। আমি x টোক কৰিম, x টোক ইয়াৰ পৰা খেদিম। কেনেকৈ চোৱা, ইয়াৰ কাৰণে আমি কৰিম কি, যিহেতু ইয়াত 2 নং সমীকৰণত x ৰ সহগ আছে 2, হয়নে? তেতিয়াহ'লে 1 নং সমীকৰণতো x ৰ সহগ 2 হ'ব, 2 কৰি দিম। তেতিয়াহ'লে 2x ৰ পৰা 2x মাইনাছ হ'লে কি হৈ যাব? 0, 2x নাইকিয়া হৈ যাব, নোহোৱা হৈ যাব, নো হোৱাৰ হৈ যাব, হয়নে? যদি এইটো 2x, এইটো 2x, 2x ৰ পৰা 2x বিয়োগ কৰিলে 0, 0 means what? Nothing. So x গুচি গ'ল নে নাই? x গায়ব হৈ গ'ল নে নাই? সেইটোৱে মূল মেইন কাহানী। কাহানীটোৱে সেইটো যে আমি যিটো চলকক নোহোৱা কৰিম, যিটো চলকক নাইকিয়া কৰিম, সেই চলক দুটাৰ সহগ একেই হ'ব লাগিব। ওকে, এতিয়া সহগ দুটা এক বনাম, মইতো কৈ দিলো এইটো 2x, 2 নং সমীকৰণৰ x ৰ সহগ 2 আছে, ইয়াতো x ৰ সহগ 2 কৰিব লাগে। কেনেকৈ কৰিম? যিহেতু এইটো সমীকৰণ, তেতিয়াহ'লে সমীকৰণ হ'লে আৰু সহজ, আমি কি কৰিম? গোটেই কেইটাক 2 গুণ বঢ়াই দিম। তেতিয়াহ'লে এইটো ইয়াৰ সদৃশ সমীকৰণ পাই যাম, একেই সমান সমীকৰণটো পাই যাম। গোটেই কেইটাক 2ৰে হৰণ কৰিম। সো আমি 1 নং সমীকৰণটোক কি কৰিম? 2ৰে পূৰণ কৰিম। 1 নং সমীকৰণক 2ৰে পূৰণ কৰা মানে 1 নং সমীকৰণত থকা গোটেই কেইটা পদ, বাওঁফাল সোঁফাল গোটেই কেইটাক 2ৰে পূৰণ কৰা। বুজি পাইছানে? তেতিয়াহ'লে কি হ'ব? ই x plus y সমান 5ৰ সমানো থাকিব, এইটোও থাকিব, আৰু ইয়াৰ দুগুণ কৰি দিলে আমি আমাৰ সমস্যাটো সমাধান হৈ যাব, x অপনয়ন কৰাৰ যিটো সমস্যা। ঠিক আছে, ব'লা এতিয়া আমি 1 নং সমীকৰণক কি কৰিলো? 2ৰে পূৰণ কৰিলো। 2 পূৰণ x প্লাছ 2 পূৰণ y প্লাছ, অলপ কপিছে, 2 পূৰণ 5 কি হৈ গ'ল? এইটো হৈ গ'ল। 1 নং সমীকৰণক 2 দি পূৰণ কৰিলো, এইটো 1 কৰি দিয়া, 1, এইটো 2, 1, এইটো 1 পূৰণ 2, তাৰমানে 1 নং সমীকৰণক 2ৰে পূৰণ কৰিছো। 2x প্লাছ 2y ইজ ইকুৱেল টু 10, 2 5 গুণ 10, গোটেইকেইটাক 2ৰে পূৰণ কৰিলো নাই? ঠিক আছে, আৰু 2 নং সমীকৰণ যেনেকৈ আছে তেনেকেই ৰাখিব লাগিব, কাৰণ ইয়াত x ৰ সহগ 2x আছে, সেইটোৱে লাগে আমাৰ। সো আমি 2 নং সমীকৰণটোক, এইটো 2 নং সমীকৰণ 2 বুলি লিখি দিছো দেই, 2 লিখা আছে তাত। 2 নং সমীকৰণক কিয়ৰে পূৰণ কৰিলো? 1ৰে পূৰণ কৰিলো, একো পৰিৱৰ্তন নহ'ব তেতিয়া। 2x পূৰণ 1, 3y পূৰণ 1, 4 পূৰণ 1, চেম পাই গ'লো, হ'ল নে? এইটো
প্ৰথমটো 3 এটুক 4 হৈ গ'ল এতিয়া চোৱা 2x মিলি আছে না নাই আছে এতিয়া আমি কি কৰিম 3 আৰু 4 বিয়োগ কৰি দিম 3 নং সমীকৰণৰ পৰা 4 নং সমীকৰণটো বিয়োগ কৰি দিম 2x plus 2y is equal to 10 ইয়াত তলত আছে 2x minus 3y is equal to 4 এতিয়া বিয়োগ কৰিলে কি হয় তলৰ চিনকেইটা পৰিৱৰ্তন হয় প্লাস থাকিলে মাইনাস থাকিলে প্লাস থাকিলে মাইনাস আকৌ কম নেকি মাইনাস থাকিলে প্লাস ওকে সো পৰিৱৰ্তন হয় সো আমি ইয়াত পৰিৱৰ্তন কৰি দিলো তো প্লাস 2x minus 2x কেনসেল কিয় ওয়া প্লাস মাইনাস মাইনাস 2x ৰ পৰা 2x মাইনাস কৰিলে 0 হৈ যাব তো কি থাকিব জানো একো নাথাকে এতিয়া বোলে স্যাৰ কিয় কটা নাই কাটিলে বেয়া লাগে দিয়াচোন বাদ দিয়া কাটিব নালাগে এনেই থাকক গম পাই যাম নহয় নাই বুলি এতিয়া এইটো লৈ আহা প্লাস 2y প্লাস 3y প্লাসে প্লাস 2y আৰু 3y প্লাস কৰি দিয়া এইটোও প্লাস চিনটো প্লাসে আহিব এতিয়া দুটা আৰু তিনিটা পাঁচটা y হল নে হল আৰু ইয়াত 10 to plus 4 to minus plus minus তো 10 ৰ পৰা 4 বিয়োগ কৰিলে 6 বিয়োগ 6 নেকি নহয় যোগ 6 দটো ডাঙৰ যে ওকে সো y is equal to আমি কি পালো 6/5 y এর মান পালো না নাই পাই গলো y 6/5 আই গল এতিয়া y এর এই মানটো 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণত বহাই দিম y এর মানটো এইটো 1 নং সমীকৰণটো আছিল যে ইয়াত বহাই দিম y এর মানটো x plus y এর মান যি আছিল হেইটো 6/5 is equal to 5 বহাই দিলো না সো বহাই দিলো এতিয়া 6/5 টু সোঁফালে গুছি গলে x পাই যাম বাওঁফালে x বাওঁফালে ৰাখিলো প্লাস 6/5 সোঁফালে গুছি গল মাইনাস 6/5 গুছি গল 5 minus 6/5 এতিয়া লসাগু লৈ লবা 5 এ আহিব 5 5 গুণ 25 বিয়োগ 6 25 ৰ পৰা 6 গলে 19/5 সো y x 19/5 ওলাল y 6/5 ওলাল এইটোৱে হল অপনয়ন পদ্ধতিৰ সমীকৰণটোৰ সমাধান ঠিক আছে আশা কৰো বুজি পাইছা ভাল লাগিব কাৰণে এটা ডায়াগ্ৰাম বনাই দিছো সো পঢ়িৰ ভিডিওটো দুবাৰকে চাবা লাগিলে তোমালোকে মই ষ্টিল ফটো দি দিম সেই ফটোটোৰ পৰা পাতিও ল'ব পাৰিবা আৰু নুবুজিলে মোক কবা মই আকৌ বুজাই দিম থ্যাংক ইউ